Hello everyone, খাৰখোৱা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ আগত এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে সোয়া চিলি। সোয়া চিলিনো কেনেকৈ বনায় আহকচোন চাও। প্ৰথমতে আপুনি সয়াবিন ল'ব, যিকোনো সয়াবিন আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপুনি সয়াবিনখিনি গৰম পানী আৰু অকমান নিমখ দি সয়াবিনখিনি এনেদৰে আধা ঘণ্টা মানৰ কাৰণে ঢাকি ৰেষ্ট কৰিব দিব। এতিয়া আমি সয়াবিনখিনিত এচামুচ কৰ্ণফ্লাৱাৰ, ডাঙৰ চামুচেৰে এচামুচ বেচন আৰু 2 চামুচ আটা ব্যৱহাৰ কৰিছোঁ। আপুনি আটা বা ময়দা যিকোনো দুটাই ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনি ভালদৰে আমি সানি ল'ম এনেদৰে। এতিয়া আমি এখন কেৰাহীত ৰিফাইন তেল দি দিছোঁ। গেছটো অকমান হাই কৰি দিব তেলখিনি গৰম হোৱালৈকে। এতিয়া ইয়াত মিক্স কৰি থোৱা সয়াবিনখিনি আমি এনেদৰে দি দিম আৰু অকমান লৰুৱাই দিব যাতে লাগি নাথাকে সয়াবিনখিনি, এটা এটা কৰি দিব। লাগি গৈছে সেইকাৰণে এইখিনি অকমান ছেপাৰেট কৰি দিছোঁ সয়াবিনখিনি আৰু ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। অকমান ঢাকোনখন দি দিছোঁ। চাওক সয়াবিনখিনি ভালদৰে ফ্ৰাই হৈ গৈছে, কালাৰটো ধুনীয়া ৰঙচুৱা হৈ গৈছে। এতিয়া আমি সয়াবিনখিনি এনেদৰে এখন টিস্যু পেপাৰত উলিয়াই বেলেগকৈ থৈ দিম। এতিয়া আমি একেখন কেৰাহীতে কিউবছত কাটি থোৱা পিঁয়াজ আৰু কেপচিকামখিনি এনেদৰে দি দিম আৰু ভালদৰে ফ্ৰাই কৰি ল'ম। পানী নিদিও, আমি তেলতে ভালদৰে অকণমান ফ্ৰাই কৰি ল'ম। অকণমান নিমখ দি দিছোঁ। দেখিছে এনেদৰে ফ্ৰাই হৈ গৈছে কেপচিকাম আৰু পিঁয়াজখিনি। কেপচিকাম আৰু পিঁয়াজখিনিও আমি এনেদৰে বেলেগকৈ উলিয়াই থৈ দিম। এতিয়া আমি এখন কেৰাহীৰে গৰম তেলত পাঁচফোৰণ কেইটামান দি লৈছোঁ। সৰুকৈ কাটি থোৱা পিঁয়াজ অকণমান, আদা নহৰু অকণমান সৰহকৈ দিছোঁ আৰু এনেদৰে ভালদৰে লৰুৱাই দিব যাতে পিঁয়াজ আৰু আদা নহৰুখিনি জ্বলি নাযায়। এতিয়া সৰুকৈ কাটি থোৱা জলকীয়া, সৰুকৈ কাটি থোৱা বিলাহী দি দিছোঁ। মই মিডিয়াম সাইজৰ বিলাহী দুটা লৈছোঁ। ভালদৰে লৰুৱাই দিব। বিলাহীখিনি আমি সৰু সৰুকৈ কাটি লৈছোঁ যাতে বিলাহীখিনি সোনকালে গলি যায়। নিমখ অকণমান দি দিছোঁ। এতিয়া মই ইয়াত হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু চব্জি মছলা একেলগে মিক্স কৰি লৈ ইয়াত দি দিছোঁ আৰু এনেদৰে চাওক ফ্ৰাই হ'বলৈ ধৰিছে। ইয়াত আমি অকণমান চেনিও দি দিছোঁ। ধুনীয়াকৈ ফ্ৰাই হৈছে লাহে লাহে বিলাহীখিনি।
গোটেই মছলাখিনি নিমখ চেনি যাতে মিহলি হৈ যায় সেইকাৰণে ভালদৰে ধুনীয়াকৈ বিলাহীখিনি ভাজি ল'ব। গেছটো ল' ফ্লেম কৰি ঢাকনি এখনেদি দি ভালদৰে চাওক বিলাহীখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ইয়াত আমি অকমান গৰম পানী দি দিছো আৰু ভালদৰে মিক্স কৰি ল'ব। অকমান ঢাকনখন দি দিছো। বিলাহীখিনি সম্পূৰ্ণভাৱে গলি গ'ল। মই এচামুচ কৰ্ণফ্লাৱাৰ পানীৰ লগত মিহলাই ইয়াত দি দিছো। আকৌ অকমান গৰম পানী দি দিছো গ্ৰেভিটো ভাল হ'বলৈ। ফ্ৰাই কৰি থোৱা পিঁয়াজ আৰু কেপচিকামখিনিও মই দি দিলোঁ। চয়াবিনখিনিও মই ইয়াত দি দিলোঁ। ধুনীয়াকৈ লৰুৱাই দিব এইখিনি যাতে গোটেইখিনি মিক্স হৈ যায় ভালদৰে। অলমষ্ট আমাৰ চয়া চিলি ৰেডি হৈ গৈছে। 2 মিনিট মানৰ কাৰণে আমি ঢাকনখন লগাই দিছো। এতিয়া মই ইয়াত অকমান ভিনেগাৰ দি দিছো। অকমান টেঙা ভাব আহিবলৈ মই কেটচাপো দি দিছো। এতিয়া ভালদৰে এইখিনি মিক্স কৰি দিব। পৰিবেশন কৰিবলৈ চয়া চিলি আপোনালোকৰ আগত ৰেডি হৈ গৈছে। এয়া চাওক চয়া চিলি সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে। ৰেচিপিটো ঘৰত সকলোৱে ট্ৰাই কৰিব। কেনেকুৱা পায় আমাক কমেণ্ট বক্সত জনাব। আমাৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলৰ নতুন নতুন ৰেচিপি ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।